হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকক। আৰু চাওক, আমাৰ ঘৰত পেণ্ডেল দিয়া আৰম্ভ হৈয়ে গ'ল। মই প্ৰথমতে পেণ্ডেলটো দেখাই লৈছোঁ আপোনালোকক। এইবিলাক চব ফুলনি আছিলে যে, আৰু শাক চাক কিবাকিবি কৰা আছিলে, এইবিলাক চব চাফা কৰি দিলে। আজি যিহেতু গৰু বিহুৰ দিনাখন এনেকৈ কৰা হয়, লাও খা বেঙেনা খা। আমাৰ ঘৰত গৰু নাই যিহেতু, গৰু গা ধুওৱা নাই। আৰু এতিয়া আমি চবেই কণী যুঁজাম। এয়া বৰ্তা বমাই চাওক কণী যুঁজাই আছে। কোন জিকিলে? বৰমা হাৰিলে। ময়ে জিকিলো। ভাই ভণ্টিক মাতি দিব লাগিছিলে। লিঅ' হেপী বিহু। আৰু আমাৰ বৰ্তাই বৰ ধুনীয়া পেঁপা বজাই আছিলে ৰাতিপুৱা। সেইকাৰণে মই ভাবিলোঁ আপোনালোককো দেখাওঁ, চাওক আপোনালোকে উপভোগ কৰক। নাচা আকৌ বোলো। বজোৱা পেহী, হেপী বিহু। নুঠিলে মানে ফটো নব আজি গৰু বিহু, আৰু গৰু বিহুৰ দিনাখন আমাৰ বামুণবাৰী নামঘৰত সকলোৱে লগ হৈ নাম প্ৰসংগ কৰে। খুব ভাল লাগে আহি পেলাই। আৰু এয়া আমি আহি পালোঁ এতিয়া নামঘৰৰ ৰাস্তাটো গৈ আছোঁ। আৰু প্ৰথমতে ভৰি চৰি ধুই লওঁ, তাৰপিছতে আকৌ সোমাম আৰু নামঘৰলৈ। বিহুৰ ওলগ শুভেচ্ছা যাচিলোঁ দেই। পৰম্পৰা কথা। আহি পাই প্ৰথমতে মই ধূপ চাকি জ্বলাই লৈছোঁ, তাৰপিছত সেৱা ল'ম। আৰু এয়া চাওক, এই গোটেইখিনি আমাৰ বামুণবাৰী অঞ্চলৰ হয়। আমি বামুণবাৰীতে থাকোঁ গোটেইসকল মানুহ। আৰু এতিয়া মা, মই, বৰমা সেৱা ল'লোঁ। বিয়া বুলি, যিহেতু বিয়া আহি আছে সেইকাৰণে সেৱা কৰি ল'লোঁ। কণী যুঁজ আছোঁ দেই আমি আজি গৰু বিহুৰ দিনা। আমাৰ অসমীয়া জাতীয় পৰম্পৰা কণী যুঁজ। যোনে জিকিব সি আধা খাবলৈ পাব। ভাগিলে হনুমনিটো ভাগিলে এইটো লোৱা, এইটো ভাগিলে ন। মাইনা হাৰিলে। মই জিকিলোঁ দেই। আৰু এটা লৈ লওঁ। হাৰিলে। এইটো ভাল। এটা মোৰ আছে, লোৱা। এইকেইটা থৈ দিলে, এইকেইটা ভাজি খাওঁ আমি। এয়া আজি বিহু বুলি খালোঁ পঁইতা ভাত লগত আমলৈ টোপ।
আজি হৈছে বহাগৰ 1 তাৰিখ, আজি মানুহ বিহু। সেইকাৰণে ৰাতিপুৱা শুই উঠিয়েই বৰ্তাক গা ধুই গামোচা এখন পিন্ধালোঁ আৰু ভাইটিয়েও এয়া গামোচা এখন পিন্ধালে। মই পাহৰিয়ে গৈছিলোঁ, আচলতে মায়েহে মনত পেলাই দিলে। এতিয়া চাওক বৰ্তাই বাঁহী বজাই আছে। এতিয়া ওলালোঁ আমাৰ নিজৰ পুৰণা গাঁওখনলৈ। আমি আচলতে য'ত থাকোঁ বামুণবাৰী, ইয়ালৈ আমি আচলতে এই গাঁওখনৰ পৰা উঠিহে গৈছোঁ। এয়া চাওক আমাৰ গাঁওখন, আহি পাইছোঁৱে আৰু। এইখনে হৈছে আমাৰ গাঁওখন, মানে পুৰণা গাঁওখন, আৰু এই গাঁওখনৰ নাম হৈছে নৌহোলা। আৰু এই গাঁওখনতে আচলতে মোৰ পাপা, পেহী, বৰ্তা, খুৰা চবৰে জন্ম হৈছিলে আৰু ইয়াতে ডাঙৰ হৈছিলে। এয়া হৈছে এইখন এখন স্কুল হয়। এইখন স্কুলতে আচলতে সৰুকালটো তেওঁলোকে পঢ়া শুনা কৰিছিলে আৰু ভিতৰতে নামঘৰ আছে। চাওক এই নামঘৰ এতিয়া নাম লৈয়ে আছে। এয়া সামৰণি হ'ল আৰু এতিয়া আমি চবেই নিজৰ ঘৰলৈ যাম উভতি। আৰু তাৰ আগতে ব'লক মই আপোনালোকক লৈ যাওঁ সেই ঘৰখনলৈ, সেই য'ত মানে আমাৰ পাপাহঁত জন্ম হৈছিলে, য'ত থাকিছিলে। ইয়াত এতিয়া কোনো নাথাকে। এই ঘৰটো সৰুকৈ এনেই সাজি থোৱা আছে, ইয়াত কোনো নাথাকে আচলতে। কিন্তু আমাৰ ইয়াতে পথাৰত খেতি কৰা হয়। তেতিয়া খেতি কৰাৰ সময়ত আমি ইয়ালৈ আহোঁ আৰু ধানবিলাক তেতিয়া এই ঘৰটোতেই ৰখা হয় আৰু মানুহবিলাকে ইয়াত খেতি কৰিলে ইয়াতে বনাই খায়। সেই পিছফালেও আছে পথাৰ, আগফালেও আছে। ইয়াতে ধুনীয়াকৈ পুখুৰী এটা আছে আৰু তাৰ পিছফালে আছে এয়া পাপাৰ মৰিশালি। এই ব্লেক কালাৰটো পাপাৰ আৰু বাকীখিনি আইতা ককা, আকৌ ককাৰ মাক দেউতাকৰ তেনেকৈ আছে। তেনেহ'লে মই চাকি জ্বলাই লওঁ, আপোনালোকে চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ, গাঁৱৰ নামঘৰৰ পৰা আহিলোঁ আৰু আমাৰ গাঁৱত য'ত আগতে পাপাহঁতে আছিলে, গাঁৱৰ ঘৰত, তাতে ককা আইতাহঁতৰ আৰু পাপাৰ মৰিশালি তাতে আছে। তাতে চাকি দিলোঁ, চাকি বন্তি দি এতিয়া আহিলোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আজি ইয়াতে সামৰি দিওঁ। আৰু লাষ্টত কৈ দিওঁ, থাম্বনেইলত যিহেতু কৈছিলোঁ, দিয়া আছে যিহেতু, যে মোৰ বিয়া ডেট কেতিয়া। মোৰ বিয়াৰ ডেটটো হৈছে 24 এপ্ৰিল। 24 এপ্ৰিল সেইটো জনাই দিলোঁ। আৰু নেক্সট ভিডিঅ' আহি আছে মোৰ কইনা ভাত খোৱা ভিডিঅ'টো আহি আছে। তেন্তে মোৰ ভিডিঅ'বিলাক চাই যাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰিব আকৌ আপোনালোকে চালে মানে। তেতিয়াহ'লে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। বাই বাই, হেপী বিহু ওৱান্স এগেইন।